আৰু এইবাৰ নতুন হৈছে যে এইবাৰ অনাবৰণ দিব লাগে আৰে মই যদি মানে যোৱা বছৰ বড়োলেণ্ড বিটিচি বাতিল কৰি মই আৰু কি কৰিম যে বিটিচি বড়ো আৰু অনাবৰণ যিটো বিভাজন হৈছে যিটো সংঘাত হৈছে সেই সমস্যাটো মই সমাধান কৰিম আৰু তাৰ মেইন ডাইৰেক্টৰটো কৈয়ে আছিল বড়ো আৰু অনাবৰণ বিভাজন কৰে ডাইৰেক্টৰ কোনে আছিল হীৰাহৰণী আছিল আজি সেই কথাটো ক'লে বিটিচি ৰাইজে দিব যোগ্য উত্তৰ তাক দিব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি উল্টা ভাষা ৰাজনীতি ডিস্ট্রিক্ট স্টেডিং কমিটি নিफ्राय फरायनांगौ जादों नोंथांमोनखौ थाबैनो बरायनानै खावलायबाय अन्नानै बेन पार्टी दामनायखौ दसे दोनथ' आरो बयखौबो आब्रुथियै जिरायनानै थानो थाखाय खावलायदों मानोना बे समाव जों आर'ज खालामगोन जिमान जनगोष्ठी আছে जिमान সংগঠন আছে সকলো সংগঠনৰ দাবী হৈছে मुस्लिम भाई बिथांमोना बे समाव जोंनि बिजाथि हिसाबै मोसानि थाखाय जाहाथे जोङो देरहासार जानो हायो जोंनि बे এইবার লোকসভা जोङो देरहासार जानो हायो बिनि थाखाय बिथांमोना आर'ज खालामनो এটাই मौखिब्रह्म हाजोआरि हादोरारि सम्पादक तथा इउपिपि আৰু অনাবৰণ বিভাজন গতিকে আমি দেখাব বিচাৰিছো মুছলমান মাইনৰিটিসকল আৰু বড়োসকলৰ মাজত আৰ্থিকতা সংঘাত বাৰম্বাৰ মানে হীৰাহৰণীয়াৰ মানে কিছুমান দুষ্ট চক্ৰই মানে লগাই দিয়াছিল সেইকাৰণে আমি সকলো ৰাজনীতিৰ কথা পাহৰি গৈ আমি নিজাববীয়াকৈ যে আমি এটা নতুন দল দলক সমৰ্থন কৰিছোঁ আৰু এই দলটোক আমি মুছলমান সম্প্ৰদায়ে বড়োসকলৰ লগত এটা মধুৰ মিলন যে আছে তাৰে আমি এটা প্ৰমাণ স্বৰূপে দেখাব বিচাৰিছোঁ যে মুছলমানসকলে মিলি বড়োসকলক সমৰ্থন কৰি আমি তাৰে আমি এটা কামনা হয় নিশ্চয় ইউডিএফে আমাক সমৰ্থন কৰিছে আৰু লগতে অকল ইউডিএফ নহয় জমিয়তে উলামা হিন্দ তেওঁলোকে আমাক সমৰ্থন কৰিছে গতিকে আমি ভাবিছোঁ এই মুছলমানসকল আৰু বড়োসকলে মিলি আমি অকল কোকৰাঝাৰো নহয় অকল ব্ৰিটিছ নহয় আমি অসমলৈ